যোগাৰ জাঠি কৰোঁ। কাতি বিহুটো আমাৰ কাৰণে অসমীয়াৰ কাৰণে বহুত ডাঙৰতো। আমি কলদানাত যোগাৰখিনি কৰি লওঁ, ঠগিৰ যোগাৰখিনি গোটেই কৰি লওঁ। এইটো হ'ল বুট, এতিয়া তুলসীৰ পুলি ৰুওঁ। এতিয়া পথাৰত যাওঁ, পথাৰত যাই তুলসীৰ পুলি ৰুই আহোঁ পথাৰত। আমি অসমীয়া মানুহ, বিহুটোতো ভালকৈ পালিবই লাগিব না। অসমীয়া হৈ যদি বিহুটো নাপালোঁ কেনেকৈ হ'ব। আৰু বাকীখিনি গধূলি দেখাম, মানে অলপ মানুহ আহিবতো, মানে অলপ নাম ধৰা হ'ব। চবৰে ঘৰে ঘৰে নাম ধৰে বিহুত আমাৰ বাগে। পথাৰত আৰু মানে গধূলি অহা হ'ব। এতিয়া ঘৰত যাওঁ, সেই কামখিনি হ'ল। নাম ধৰি বুট পালোঁ, মানুহৰ ঘৰে ঘৰে যে নাম ধৰি পেলাই বুট পালোঁ। কিমান পালোঁ দেখাই আছোঁ চব। এই হৈছে বুট আৰু এই হৈছে উপকৰণ। আজি নামত যাই পেলাই সেইখিনি বুট আৰু উপকৰণ পালোঁ।